নমস্কাৰ, মই অংকুৰ দাও এই অসমবাৰাই বাথৌ ইংলিছ স্কুলৰ এক্স ষ্টুডেণ্ট হয় মই। তো মোৰ নীট এক্সামৰ কোৱালিফিকেশ্যনৰ কাৰণে ছাৰে মোক সম্বৰ্ধনা জনাইছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। আৰু মই ভৱিষ্যতে ভাল কাম কৰিব বিচাৰিম আৰু যাতে আৰু নাম কৰিব পাৰোঁ আমাৰ অঞ্চলটোৰ কাৰণে, আমাৰ স্কুলটোৰ কাৰণে, আমাৰ ছাৰৰ কাৰণে বা আমাৰ পেৰেণ্টছৰ কাৰণে ভাল নাম কৰিব বিচাৰিম। তোমাৰ ঘৰ ক'ত? মোৰ চমকং লগলুং বুলি কয়। বাবাৰ নাম ভাগ্যেশ্বৰ দাও। এনে তুমি এইটো পাবলৈ কাৰণে কিমান কষ্ট কৰিছিলা? কষ্টটো বহুত হয়, মানে প্ৰিপেৰেশ্যনৰ টাইমত বহুত প্ৰিপেৰেশ্যন কৰিবলগীয়া হয়। যেনেকৈ 12 to 13 আৱাৰ্ছ মিনিমাম ষ্টাডিটো লাগে। আৰু মই মিনিমাম বুলি কৈছোঁ, মই যেতিয়া পঢ়িছিলোঁ তেতিয়া ষ্টাডি আৱাৰ মোৰ এটলিষ্ট 14 to 17 আৱাৰ্ছ হৈছিলে। আৰু যেতিয়া নুশোঁ তেতিয়ালৈকে পঢ়িয়ে থাকোঁ মানে, আৰু হোৱা টাইমটো অকল 5 আৱাৰ্ছমান শুওঁ, এনেকুৱা টাইপ আছিলে। ই যিহেতু তোমাৰ আজি ছাকচেছ, যেনিবা এখন ৰাস্তা পোৱাৰ যিটো মূল তাৰ বিশেষকৈ কিবা আছিলে? মোৰ ছাকচেছ হোৱাৰ কাৰণে মোৰ একচুৱেলি পেৰেণ্টছ এণ্ড আৱাৰ প্ৰিন্সিপাল ছাৰ আৰু আমাৰ কোচিং চেণ্টাৰৰ যোনকেইটা মোৰ মেণ্টৰ্ছ, সেইকেইজনক মই ধন্যবাদ জ্ঞাপন কৰিম আৰু তেওঁলোককে মই আৰু থেংকছ দিব বিচাৰোঁ। অসমবাৰাই বাথৌ ইংলিছ যিটো মিডিয়াম স্কুলৰ তোমাৰ যিহেতু কি সপোন আছিল পিছত আহি থকা সময়ত? অসমবাৰাই বাথৌ ইংলিছ স্কুলতে মই যিহেতু পঢ়া, তো আৰু যাতে স্কুলখনৰ পৰা ভাল ভাল ষ্টুডেণ্ট ওলায় সেইটোৱে বিচাৰোঁ, আৰু যাতে ডেভেলপ হয়। আৰু থেংকছ ক'ব বিচাৰোঁ যে আমাৰ চিমেণ্ট চাপৰি অঞ্চলটোত এনে এখন স্কুল আছে যোনটোৱে হাই ফিউচাৰলৈকে ভাবে, আৰু সেইটোৱে ক'ব বিচাৰোঁ। এই শুভ মুহূৰ্তত লগত চেনেলে যে আহি আমাৰ অনুষ্ঠান এই বিদ্যালয়খন উপস্থিত হ'ব পাৰিছে। চ' আজি মই অতি আনন্দ। ৰাতিপুৱা আমি এছেম্বলি প্ৰেয়াৰত আমি আমাৰ প্ৰাক্তন ছাত্ৰ অংকুৰ দাও, তেখেতে 2017 বৰ্ষৰ আমাৰ এই বিদ্যালয়ৰ পৰা তেখেতে মেট্ৰিক এক্সাম পাছ হৈ গৈছিলে। তো তেখেতৰ আজি এটা নীট এক্সামৰ যিটো ৰিজাল্ট শুনি পিনে আমি আনন্দিত যে তেখেতে অসমৰ ভিতৰতে 37 ৰেংকত আহি আজি আমাৰ স্কুলৰ পৰা যিহেতু তেখেতে ক্লাছ 10 মেট্ৰিক এক্সাম তেখেতে ইয়াৰ পৰা পাছ হৈ গৈছে। আৰু এই স্কুলখন এটা গৌৰৱত যে আমাৰ এই যে প্ৰাক্তন ছাত্ৰ যে আমাৰ এই বিদ্যালয়ৰ পৰা আহি বিদ্যালয়ৰ পৰা যাতে নামভৰ্তি কৰি যে বিদ্যালয়ৰ পৰা তেখেতে পাছ হয়, যে আজি অসমত তেখেতে নীট এক্সামত ক্লিয়াৰ কৰি MBBS তেখেতে স্থান পাবলৈ সক্ষম হৈছে। আপোনাৰ এইটো অসমবাৰাই বাথৌ ইংলিছ মিডিয়াম স্কুল কেতিয়াৰ পৰা এষ্টাব্লিছ হৈছিল? 2007 চনৰ পৰা এষ্টাব্লিছ হৈছে। হয়, আজিলৈ কিমান ষ্টুডেণ্টে আপোনাৰ ইয়াত আপোনাৰ ভবা মতে কাম কৰিব পাৰিছে? ইয়াৰ পৰা আমাৰ স্কুলৰ পৰা পাছ হৈ পিনি তেখেতে ভাল ভাল কলেজত ছিট ল'ব পাৰিছে। ইঞ্জিনিয়াৰ পালে চৰণ বড়ো, তেখেতে ইঞ্জিনিয়াৰ তেখেতে নামভৰ্তি এতিয়া শিলচৰত তেখেতে বিদ্যা গ্ৰহণ কৰি আছে। লগতে আমাৰ স্কুলৰ পৰা পঢ়ি যায় কটনৰ ছিট পাইছেগৈ, বি বৰুৱা কলেজত তেখেতলোকে ভাল নাম কৰিব পাৰিছে। ব্ৰহ্মপুত্ৰ ভেলী কিৰণ একাডেমি, তেখেতে বিভিন্ন চলবুৰ একাডেমিতে তেনেকৈ বিদ্যালয় গৈ পিনি উচ্চ শিক্ষাৰ কাৰণে তেখেতলোক গৈ তাতে আমাৰ স্কুলৰ নামটো উজ্জ্বল কৰিছে। ষ্টাফক লৈ আপোনাৰ ভৱিষ্যত কি চিন্তা? ষ্টাফক লৈ মই এইটো আমি যিমান পাৰোঁ আমি ষ্টাফৰ পৰা আমি যিমান পাৰোঁ মই নিজে প্ৰিন্সিপালক মই নিজেও ক্লাছ কৰোঁ যে আমি যিমান পাৰোঁ আমি 100% দিব পৰা চেষ্টা কৰোঁ, যাতে আমাৰ ল'ৰা ছোৱালী উঠি অহা প্ৰজন্ম যাতে আমাৰ এই বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি যাতে ভৱিষ্যতৰ তেখেতলোকৰ জীৱন তেখেতলোকৰ যিটো এম্বিশ্যন যাতে ফুলফিল হয়, এইটোকে আমি আশা কৰোঁ। কিমান ষ্টুডেণ্ট আছে আপোনালোকৰ? মোটামুটি 815 ষ্টুডেণ্টছ আছে। ক'ৰ আছে ইয়াত? আপোনাৰ অল অভাৰ চিলাপাথাৰ, তেনেকুৱা বিশ্বনাথ চাৰিআলি, এইফালে অৰুণাচল ছাইডৰ পৰা তেলেম, চিলাপাথাৰ, তেনেকুৱা আমাৰ চিমেণ্ট চাপৰিত আছে লোকেল, বিভিন্ন জেগাৰ পৰা আছে।